टफ है। तो पैसा तो दे नहीं सकता है ना, कुछ खिलाने से खिला तो दीजिए, हाँ। अच्छा कुछ खिलाने से ठीक है ठीक है না। हाँ। গুড মৰ্ণিং বন্ধুসকল, পুনৰ এবাৰ স্বাগত মোৰ অন্য এটা ব্লগলৈ। তো আজি সদায় দিনৰ দৰে আজিও আৰু ওলাই আহিছোঁ কামত। তো অলপ কালেকশ্যনত ঘূৰিছোঁ এতিয়া। আজি কেবুলৰ লাইন বেয়া হোৱা নাই তেনেকৈ আৰু, তো কালেকশ্যনতে ওলাই আহিছোঁ। তো ভাবিছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু, তো চাই থাকক আজি ব্লগটো আৰু। তো বন্ধুসকল আজি ওলাইছোঁ মানে এতিয়া কালেকশ্যনত, আৰু চাইকেল মাৰি মাৰি সদায় যাওঁ জানে আৰু, আজি কেবুলৰ লাইন ইমান বেয়া হোৱা নাই। তো চাইকেল মাৰি মাৰি গৈ আছোঁ। ইয়াত দেখিছে ৰাস্তা মানে বনি আছে, এইটো ডাবল ৰোড বনিছে, একদম ধুনীয়া হৈছে। আৰু এতিয়া গৈছোঁ মানে আৰু জানে আৰু কেনি যাওঁ, এক পাক মাৰোঁ আৰু ক'ত ক'ত মানুহৰ ৰিচাৰ্জ ভৰাবলৈ আছিলে, অলপ খবৰ চবৰ লওঁ। আৰু মানুহবিলাকে নিজেও ফোন কৰে, তো খবৰ চবৰ লৈ কিনি আৰু ৰিচাৰ্জ চিচাৰ্জ দিব লাগে আৰু। তো বন্ধুসকল আজি আপোনালোকক কৈ আছোঁ মই তিনিচুকীয়ালৈ এই কামটোত মানে কেনেকৈ আহিলোঁ। এনেতো মোৰ ঘৰ বহুতে নাজানিব পাৰে, কৈছোঁ মোৰ ঘৰ বৰহাট বৰপথাৰ গাঁৱত। তো তিনিচুকীয়াত কেনেকৈ আহিলোঁ আপোনালোকক কৈছোঁ। 2012 চনৰ মানৰ কথা, 2012 চন মানত বিয়া পতা হ'ল, আৰু বিয়া চিয়া পাতি কিনি গাঁৱত জানেই আৰু কাম বনৰ ইমান সুবিধা নাথাকে। আজিকালি পৰা ওলাইছে বাৰু গাঁৱত কাম থাকে আজিকালি, তো আগতে ইমান নাছিলে কাম। তো তেতিয়া আৰু কিবা কিবি কাম কৰোঁ, খেতি চেতি অলপ দেউতাৰ লগত অলপ সহায় কৰা হয় কেতিয়াবা, এনেকৈ আৰু টুক টাক কৰি কিবা কিবি কৰি চলি আছিলোঁ। তো বিয়াটো কম বয়সতে পতা হ'ল, আৰু পঢ়া শুনা বেছি নাই, পঢ়া শুনা একেবাৰেই নাই মানে। 10 ক্লাছ 10লৈকে পঢ়িলোঁ, আৰু একদম মানে মেমৰিটো ৰেমটো কম মোৰ, 1 GB মানৰে হ'ব নেকি, আৰু একো মনত নাথাকে। তো সেইটো কাৰণে পঢ়া শুনা নহ'লেতো চাকৰি তাকৰি পোৱাটো চান্স নাথাকে জানেই আৰু। পঢ়া শুনাটো বহুত ইম্পৰ্টেণ্ট, আৰু পঢ়োঁ বুলি ক'লেও মনত নাথাকে, আৰু কি কৰিম, এনেকৈ পঢ়া নহ'ল আৰু পঢ়িব নোৱাৰিলোঁ। তাৰপিছত আৰু মোৰ লগৰ এজন মিণ্টু চাংমাই, তাৰ ঘৰ আমাৰ ওচৰৰ গাঁও এখন চাংমাই গাঁও। সিয়ে মানে মোক ইয়াত আনি কামত লগাই দিলে আৰু, তিনিচুকীয়াৰ জ্যোতিনগৰত মানে। দাদা য'ত থাকোঁ দাদাজনৰ নাম হৈছে মানে সুনীল বৰগোহাঁই, কেবুল অপাৰেটাৰ হয়। তাৰ লগতে মানে আহি কামত ভৰাই দিলে, আৰু তাৰ পৰা এতিয়া কৰি আছোঁ মোটামুটি 4.5 বছৰমান হ'ল চাগে। তো এনেকৈ কৰি গৈ আছোঁ আৰু কোনোৰকম চলাই গৈ আছোঁ। ঘৰখন দেউতাইতো খেতিয়ে কৰে, মাও কিবা কিবি কাম কৰে আৰু। তো সেইটোৱে হ'ল মোৰ তিনিচুকীয়ালৈ অহাৰ কাহিনী। এনেকৈ আহিলোঁ, কৈ দিলোঁ। তাৰপিছত দন্দুৰী, এই দন্দুৰী, এইফালে দন্দুৰী এজনী আছে, দন্দুৰী পলাইছে এতিয়া। তো চাই থাকক আৰু ব্লগটো ষ্টাৰ্ট কৰিলোঁ। যদি কি ক'লোঁ কি নক'লোঁ নাজানো, কিবা কথা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। ভিডিঅ'বিলাকতো বনাই গৈ আছোঁ, বা কিবা ভুল চল হ'লে আপোনালোকে ক্ষমা কৰিব। আৰু এটা কথা, চাইছে যদি আৰু ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু। সদায় যিমান ভিডিঅ' দিলে ইমান ফুল ভিডিঅ' ৱাচ নকৰিলেও হ'ব বাৰু, 1 মিনিটমান চালেও হ'ব, ছাপোৰ্ট কৰিলেই হ'ল এনেকৈ। তো চাই থাকক। বাহ 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 বাহ, এই কিমান চকীবিলাক কিমান টকা? लगा देंगे, ठीक ही है भैया। कितना रुपया का है पर पीस, कितना रुपया का है? ऐसे हम पूछ रहे हैं आपको, कोई देखने से लेगा फिर दोबारा आने से। 550 रुपये का पीस लगा देंगे। 550 रुपये का। क्या कंपनी? नीलकमल कंपनी की चेहरे कोई चेहर नहीं, बढ़िया नया डिजाइन चल रहा है। हाँ, कंपनी की क्वालिटी का है, मजबूत क्वालिटी है, अच्छा चीज़ है। अब कहाँ से आ रहा है अभी? टूटेगा फूटेगा तो नहीं जल्दी? टूटने वाला नहीं है भैया, टूटने नीलकमल कंपनी तो अच्छा है, लेकिन स्टिकर तो खाली लगने से गड़बड़ हो जाएगा। खाली नीलकमल का स्टिकर चिपका देने से तो पीछे मोर लग रही है, नीचे भी मोर लग रही है, ऊपर भी लग रही है, पीछे देख लेना, कोई दिक्कत नहीं भैया। 500 का ना? 550 का पीस। ओ ठीक है बोला है, नीलकमल का मार्कर लगा हुआ है। गाड़ी में भी लगा लीजिएगा नीलकमल का। ঠিক है ভাইয়া, हमটো लेगा नहीं। তো দেখিছেনে মানুহৰ কামৰ কোনো অভাৱ নাই, কৰিব জানিলে। এটাইতো বাইকতে ভালেকেইখন চকী লৈ ঘূৰিছে, পাৰ পিচ কিমান গম পালে আৰু। তো তেনেকুৱা টাইপতে কাম কৰিব জানিলে একো মানে টেনশ্যনে নাই আচলতে।
খালি আইডিয়াটো লাগে আৰু কি কৰিলে ভাল হ'ব তো ভাল লাগিলে দেখি কিনি তেনেকুৱা এটা বিজনেছ আৰম্ভ কৰিব লাগিব ঘৰে চৰে গ'লে নে কি কয় তো চাই থাকক আৰু এতিয়া মানে আহিছোঁ আৰু হৰেকচন স্কুলৰ ওচৰত আৰু ডাঙৰ দোকানী এটা আছে ये रहा हम लोग का কচুগুটি পাপা ক'ত গৈছে পাপা বাপেক গৈছে বজাৰ আৰু এই দোকান ৰখীয়া হৈছে পাৰিছে ল'ৰাতে ন মাক আছে মানে মাক ওচৰতে আছে আৰু দোকান ৰখীয়া হৈছে আৰু বেচেৰা বহুত ধুনীয়া হৈছে দেই তুমি কি খাইছা বাৰু কোৱাচোন কি খোৱা তুমি ভাত খোৱা আৰু এক্সাম শেষ হ'ল নাই আৰু ৰিজাল্ট খাই কোৱা আকৌ চবকে কেনেকুৱা ভালনে বুলি কোৱা আকৌ বন্ধুসকল ৰিচাৰ্জ দি আছোঁ আৰু এই দেখিলে নে ব্ৰেড এটা আৰু মানে সৰু ব্ৰেড এটা পানী বটল এটা লৈ লৈছিলোঁ এজন বয়সীয়াল মানুহ মানে ভালকৈ খোজকাঢ়ি কৰিব নোৱাৰে ভৰিকেইটাই কাম চাম কৰিব নোৱাৰে আৰু এই জ্যোতিনগৰতে ইয়াতে বহি থাকে চাৰিআলিটোত কেতিয়াবা দিওঁ মানে কিনি পানী বটল ব্ৰেড লগত তো কিনি লৈছিলে মাত্ৰ মানুহটোক ক'তনো গায়ব হৈ গ'ল বিচাৰি নাপালোঁ তো চাইকেলতে ওলমাই থৈছোঁ লগ পালে দিম বুলি আৰু ভাল লাগে আৰু তেনেকুৱাবিলাকক কিবা এটি দিব পাৰিলে খাবলৈ মানুহজনৰ কোনো নাই মানে ইয়াত অকলেই থাকে আৰু জ্যোতিনগৰবাসীয়ে দিয়ে আৰু কিবা কিবি খাবলৈ সেইবিলাক খাই চলি আছে আৰু ये हो गया ससा को भेद और ससा कैसा है आप ठीक है अच्छा है और पानी और ब्रेड दिया है ससा को कभी कभी खिलाता है मतलब ठीक है और आप लोग भी खिलाइएगा ऐसा आदमी मिलने से ना और बोलिए कुछ बोलेगा ना ठीक है क्या बोलेगा ये ज्योतिनगर रहता है ज्योतिनगर में रहता है कभी आने से कुछ खिलाइएगा पिलाइएगा हाँ और ससा का कोई नहीं है इधर कोई नहीं है ना कोई नहीं अकेला है और देखिए हालत थोड़ा खराब है तो पैसा तो दे नहीं सकता है ना कुछ खिलाने से खिला तो दीजिए, बस कुछ खिलाने से ठीक है ठीक है ना ठीक है ससा चलता हूँ ठीक है আৰু বন্ধুসকল দুপৰীয়া আহি কিনি বহিব লৈছোঁ এইটো জেগাত মই সদায় বহোঁ আপোনালোকে জানেই যিবিলাকে চাই থাকে মোৰ ভিডিঅ' আৰু এইডাল চাওক এইডাল খুলিব লওঁতে আজি অঘটনেই হ'ল বুলি ক'ব লাগিব হাতখনত চাব লাগি গ'ল একদম মানে টেষ্টাৰ এটা লৈছিলোঁ একদম ইয়াৰ পৰা এইখিনিলৈকে গ'লগৈ ইয়ালৈকে এনেকৈ দেখাম এয়া এতিয়া অলপ ডেটল চেটল দিলোঁ মানে অলপ চাফা তাফা কৰিব লাগিব এতিয়া তো আহিছোঁ আৰু ভাত পানী খাবলৈ আৰু অকণমান আৰাম কৰিব লাগিব গৰমটো বহুত পৰিছে দেই আপোনালোকৰ ফালে পৰিছেনে গৰম কমেণ্ট কৰিব যদি গৰম পৰিছে যদি আমাৰ ইয়াততো তিনিচুকীয়াত মানে গৰম বেছি গৰম হ'বই দিয়ক গছ গছনি চব কাটি খতম ঘৰ বনাইছে পৰা এইটো টাউন গাঁও বুলিবলৈ নহয় আৰু গোটেই টাউনেই হৈ গ'ল এইখিনি এৰিয়া জ্যোতিনগৰ এৰিয়াটো আৰু গোটেই 2-3 মহলীয়া বিল্ডিং গছ গছনি নাই আৰু গৰম নহয় কি হ'ব তো এতিয়া এই গৰম দিনটো এনেকৈ আৰু কটাব লাগিব আৰু ঠাণ্ডা দিনটোৱে ভাল আৰু কোনটো দিন ভাল পায় আপোনালোকে কমেণ্টত ক'বচোন তো চাই থাকক আৰু এইটো এইখিনি চাব লাগিব ভাল কৰিব পাৰোঁ যদি কৰিম আৰু তো বন্ধুসকল গধূলি আহি সোমাই লহি ৰুমত আৰু এতিয়া কিবা কিবি হিচাপ পত্ৰ কামত লাগিব আৰু ভিডিঅ'টো বেছি দীঘলীয়া হ'ল আৰু বেছি দীঘল কৰি মানুহে বৰিং পায় চাবলৈ তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত ছাবস্ক্ৰাইব কৰিব আৰু যিবিলাকে নতুন আছে তো বাই বাই